লো ডাউন পেমেণ্টত কিমানত এই বাইকখন লৈ যাব পাৰিব? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে গাইজ, আগৰ ভিডিঅ'টোত আপোনালোকে বহুতখিনি মৰম দিলে, সেইকাৰণে বহুত ধন্যবাদ। আৰু এনেকৈ খাটাৰনাক আৰু ধামাকেদাৰ মৰম দি থাকিব। আৰু বহুত ভাল লাগিলে আগৰ ভিডিঅ'ত আপোনালোকে মৰম চেনেল বহুতখিনি দিলে। আৰু আজি গাইজ কৈ আছোঁ একদম এটা ধামাকা ভিডিঅ' লৈ, কাৰণ ড্ৰিম বাইক, সকলোৰে এখন ড্ৰিম বাইক থাকে যে এডভেঞ্চাৰ এখন বাইক থাকক। সেই বাইকখন এতিয়া মই চাবলৈ গৈ আছোঁ। মানে কেনেকুৱা লাগেনো বাইকখন আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু চাবলৈ গৈ আছোঁ। কি বাইক আপোনালোকেতো গম পাই গৈছে। আৰু লগত যাব বিকাশ। ঐ বিকাশ, আজি কি চাবলৈ যাম? এই মাছ বোলে থেই এডাল। আজি চাবলৈ গৈ আছোঁ এক্সপাল্স। বা মোচনটো দেখিছে তাৰ। আৰু আহি পালোহি গাইছ হিৰ' ডিলাৰত। আৰু হিৰ' ডিলাৰত আপোনালোকক আহিছোঁ দেখাবলৈ। মানে এনেকুৱা এখন বাইক ন, এখন চবৰে পচন্দ। মানে মোৰ এখন ড্ৰিম বাইক বুলি ক'লেও বেয়া নহয়। বিকাশ, এখন মোৰ ড্ৰিম বাইক হয়নে নহয় কৈ দিয়া? ড্ৰিম বাইক মানে যেতিয়া বাইকখনত সপোনৰ বাইক, মানে যেতিয়া বাইকখনত বহো ন, একদম মানে কিবা এটা ফিল ভাল লাগি যায় যে অ' মাই গড, কোনখন বাইকত বহিছোঁ মই, মানে বেলেগ এটা ফিল হয়। আৰু আপোনালোকক এতিয়া দেখাবলৈ গৈছোঁ কোনখন বাইক আপোনালোকে চাওক। দিছ ইজ এক্সপাল্স 200। এইখন চব মানে চাই থাকিলে মানে আমনি নালাগে, এনেকুৱাই মজা বাইকখন। আৰু এইখনে হৈছে এক্সপাল্স 200 ফুলি এডভেঞ্চাৰ হ'ব, আপোনালোকে দেখিছে। আৰু মই বিশেষ মানে এইখনৰ ডিটেইলছ দিবলৈ নাযাওঁ, জাষ্ট মই আপোনালোকক এই বাইকখন দেখাবলৈ আহিছোঁ যে এখন টুৰিং বাইক হয়। টুৰিং বাইকখন যেনেকৈ হিমালয়ানখন আছিলে টুৰিং বাইকৰ তুলনাত, এইখনো এখন হিৰ'ৰ পৰা নতুনকৈ বনাইছে। মানে হিমালয়ানৰ লগত মানে টক্কৰ দিব পৰাকৈ বনাইছে। এইখন হৈছে এক্সপাল্স আৰু এইখন হৈছে এক্সপাল্স। ইয়াত দুটা কালাৰ বহুত আছে, কিন্তু এতিয়া বৰ্তমান এইখনেই এভেইলেবল আছে আমাৰ মানে বোকাহাটতে আছে ডিলাৰটো। আৰু ইয়াতে ফ্ৰণ্টত যদি চাই আপোনালোকে, ফ্ৰণ্টত পাই যাব ইয়াত হেল'জেন লেম্প দিয়া নাই, হেল'জেনত নাই, ইয়াতে পাই যাব LED দিয়া আছে গোটেইখিনি। আপোনালোকক আজি ক'বলৈ গৈ আছে এটা গেমিং এপ্লিকেশ্যনৰ বিষয়ে, যাৰ জৰিয়তে আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। আৰু যদি আপোনালোকৰ IQ আৰু প্ৰেডিকশ্যন লেভেল ভাল, তেন্তে আপোনালোকে 10 টকাত যদি আপোনালোকে ইনভেষ্ট কৰে, তেতিয়া 90 টকালৈকে আপোনালোকে জিকিব পাৰিব। আৰু মুঠতে 9 গুণলৈকে আপোনালোকে ইনকাম ইনক্ৰিজ কৰিব পাৰিব, মুঠতে বঢ়াব পাৰিব। আৰু আপোনালোকে গেমটো খেলোঁতে সদায় ভালদৰে চাই চিতি খেলিব। আৰু ইয়াত এখন উইনিং লিষ্ট আছে, আপোনালোকে সেই লিষ্টখন চেক কৰিব। আৰু ইয়াৰ প্ৰথম কেইটামান নাম্বাৰ বাদ দি 2 বা 3ত বাঢ়ি যোৱা কমত পইচাটো লগাব, তেতিয়া জিকাৰ চান্সটো বেছি থাকে। প্ৰত্যেক মানডে অৰ্থাৎ সোমবাৰে টেক্সুৱেল নামৰ এপটোৱে অৰ্গেনাইজ কৰে গিভ এৱে। আপোনালোকে গিভ এৱেত যদি পাৰ্টিচিপেট কৰিব বিচাৰে, তেন্তে 500 টকাৰ এটা ৰিচাৰ্জ আপোনালোকে কৰিব লাগিব। আৰু যদি আপোনালোকে গিভ এৱেত জিকে, তেন্তে আপোনালোকে পাব iPhone 13 Pro। যদি আপোনালোকে পাই যায়, তেন্তে আপোনালোকে পাব iPhone 13 Pro আৰু এক্সাইটিং প্ৰাইজ আপোনালোকে জিকিবলৈ সক্ষম হ'ব। আৰু এইটো উইণ্ডশ্বিল্ড এখন দিয়া আছে, ইয়াতে বৰ ধুনীয়াকৈ দিয়া আছে। আৰু ABS আছে, ইয়াতে ডিছটো দেখিছে। মই যোনখন NS চাইছিলোঁ ন, NSতকৈ বহুতখিনি ইয়াত NSতকৈ ডাঙৰ দিয়া আছে। যোনটো ইয়াৰ যোনটো ডিছ ব্ৰেকৰ হেৰি দিয়া আছে উইথ ABS। ইয়াতে দিয়া আছে এটা ৰিফ্লেক্টৰ। গোটেই বাইকখনৰ ডিটেইলছটো চাওক। আৰু এই পজিশ্যনটোৰ কাৰণে ভাল লাগে, যোনটো বাট গাৰ্ড দি আছে ন, একদম কিবা এটা এডভেঞ্চাৰ বাইকখনক লুক দিছে, সেইটো মানে ফুলফিল কৰি দিয়ে বাইকখনে। এতিয়া মানে বাইকখন অলপমান ভিতৰলৈ সোমাই দিলোঁ, কাৰণ বাহিৰত যোনটো চাউণ্ড আহি আছে ন, বহুত বেছি বেয়া চাউণ্ড আহি আছে। যিহেতু গাড়ীৰ আৱাজ মুঠতে হৰ্ণ পূৰা লাগি আছে, সেইটো কাৰণে অলপমান বাইকখন মানে ভিতৰলৈ সোমাই আনিছোঁ। যিহেতু আপোনালোকৰ চাউণ্ড কোৱালিটিটো বেয়া হ'ব, মানে চাউণ্ড কোৱালিটিটো বেয়া হ'লে বেয়া লাগিব ন, সেইটো কাৰণে বাইকখন অলপমান ভিতৰলৈ সোমাই আনিছোঁ। এতিয়া আপোনালোকক গোটেইখিনি ডিটেইলছত দেখাইছোঁ যে বাইকখনত কি আছে। মানে বাইকখনততো গোটেইখিনি আপোনালোকেতো দেখিছে যে কেনেকুৱা এখন এডভেঞ্চাৰ বাইক হয়। আৰু সেইকাৰণে অলপমান দেখাবলৈ হৈছে এইখন মোৰ মানে ফেভৰেট বাইক হয়। হৰ্ণটো কেনেকুৱা, তাৰপিছত আপোনালোকৰ এক্সজষ্টৰ যোনটো নোট শুনাম যে চাউণ্ডটো কেনেকুৱা। ইয়াতে আছে এক্সজষ্ট লিখিছে। মানে বাইকখনত যদি যদি চাই ন, সেইটো গোটেই এটা এডভেঞ্চাৰ টাইপ বাইকখনত দিছে। অলপমান চাউণ্ড কোৱালিটিটো বেয়া আহি আছে, আপোনালোকে বেয়া নাপাব। অলপমান আপোনালোকক চাউণ্ড কোৱালিটিটো ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, যিহেতু বাহিৰত আছিলোঁ, এতিয়া ভিতৰলৈ আহিলোঁ। আৰু টায়াৰটো চাওক আপোনালোকে কেনেকুৱা এটা লুক দিছে। মানে টায়াৰৰ চাইজটো ইয়াত বহুতখিনি ডাঙৰ হৈছে, যিহেতু এডভেঞ্চাৰ হ'ব বাইকখনত, সেইটো কাৰণে গোটেইখিনি বহুতখিনি ইম্প্ৰুভ কৰিছে। মানে হিমালয়নৰ লগত টক্কৰ দিব পৰাকৈ বাইকখন পূৰা বনোৱা হৈছে। যদি চাওঁ ইয়াতে এফালে আছে আপোনালোকে এয়াৰ ফিল্টাৰ, ইয়াতে আপোনালোকে পাই যাব। এইটো ছাইডত আছে এয়াৰ ফিল্টাৰ, প্লাছ ইয়াতে আছে হৰ্ণটো এবাৰ আপোনালোকক শুনাই দিছোঁ। আৰু এইখন হৈছে 4 ভল্ভৰ 200। এতিয়া হৰ্ণটো আপোনালোকক এবাৰ শুনাই দিছোঁ। বাকী আপোনালোকক দেখাইছোঁ, ইয়াতে ডিছপ্লে দেখিছে, ইয়াতে এবাৰ অন কৰি দেখাই দিছোঁ। ইয়াতে নিউট্ৰেলৰ চিন দিয়া আছে, ওলাই আছে, ইয়াতে শ্ব' কৰিছে।
বাকী ফিউল ইয়াতে কিমান আছে ওলাই থাকিব ইয়াতে তেলটো অলপমান কমি আছে সেইটো কাৰণে ফিউলটো অলপমান ইয়াত ডাউন হৈ আছে ফিউলৰ কাৰণে ওলাই যাব বাকী আৰু ইয়াতে আপোনালোকে পাই যাব টাইম ইয়াতে পাই যাব আপোনালোকে ইয়াত আছে 0 অডোমিটাৰ দি আছে স্পীড কিমান আৰু বাইক ষ্টেণ্ড যদি আপোনালোকে ষ্টেণ্ডটো যদি এতিয়া লাগি আছে ন তো সেইটো কাৰণে ষ্টেণ্ড ইয়াত দেখিছে শ্ব' হৈ আছে আৰু ইয়াতে হৰ্ণটো আপোনালোকে এবাৰ শুনাই দিছোঁ মই হৰ্ণটো চাউণ্ডটো কেনেকুৱা তো আপোনালোকক দেখাইছোঁ গোটেইখিনি ডিটেইলছ মানে ডিটেইলছ তেনেকৈ বাইকখনত দেখুওৱা নাই যে এই বাইকখনতনো নতুন যে এডভেঞ্চাৰ কি কাৰণে গোটেইখিনি কিনো আছে ইয়াত অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে যদি আপোনালোকে চাই ইয়াতে ফিউল মানে মাইলেজটো পাই যাব 40+ ইয়াতে মাইলেজ পাই যাব যেতিয়া আপোনালোকে ছাৰ্ভিচিং দি থাকিব তেতিয়া মাইলেজটো বৰ ধুনীয়া পাব আৰু ইয়াতে আপোনালোকে যদি বাইকখনৰ ৱেইটটো চাই ইয়াতে আপোনালোকে পাই যাব 153 পৰা 157 kg আৰু ইয়াতে আপোনালোকে যদি চাই চিট হাইটটো আপোনালোকে পাই যাব 823 mm আৰু যদি ইয়াতে আপোনালোকে চাই স্পীড বোলে বাইকখনৰ স্পীড কিমান 120+ ইয়াতে আপোনালোকে স্পীড পাই যাব আৰু ফিউল টেংক কেপাচিটিত আপোনালোকে যদি চাই ইয়াতে 13 লিটাৰ ফিউল টেংক কেপাচিটি পাই যাব মানে বেষ্ট বাইক আৰু ল' ডাউন পে'মেণ্ট কিমানত এই বাইকখন লৈ যাব পাৰিব 35 পৰা ওলাব 35 ওলাব আচ্ছা হা আৰু মেক্সিমাম যিমান পাৰে বেছি দিলে ভাল আৰু কাষ্টমাৰ ভাল মানে 35 to 40 মানত লৈ যাব পাৰিব আৰু যিটো 30 বা 40 দিব EMI টো কিমানকৈ আহিব EMI টো তোমাৰ 4000 ওপৰত আহিব 4000 ওপৰত আৰু এইটো কেইবছৰীয়া হ'ব তোমাৰ এবছৰীয়া আছে 2 বছৰীয়া আছে 2.5 বছৰীয়া আছে 3 বছৰীয়া আছে মেক্সিমাম 3 বছৰীয়া আৰু আপোনালোকক যোনখন মানে দেখাবলৈ চাই আছিলোঁ মই বহুত দিন চাই আছিলোঁ যে এনেকুৱা এটা ভিডিঅ' বনাম এক্সপালছৰ লগত ভিডিঅ' এটা বনাম তো ফাইনেলি আজি এই ভিডিঅ'টো কমপ্লিট হ'লগৈ মোৰো ভাল লাগিলে যে ভিডিঅ'টো কমপ্লিট হ'লগৈ যদি চেনেলত নতুন আহিছে তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব যদি নতুন আহিছে এটা কমেণ্ট দিব ধুনীয়াকৈ কেনেকুৱা হৈছে ভিডিঅ'টো এটা নতুন ভিডিঅ'ৰ লগত আকৌ লগ পাম টিল দেন টাটা বাই বাই